নেপালৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ আৰু বৰ্তমানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে খ্যাত সুশীলা কাৰ্কি এই যাত্ৰা অতি দুঃসাহসী। 1952 চনত এটি সাধাৰণ কৃষকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা সুশীলাই বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু ত্ৰিভুৱন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি নেপালৰ বিৰাটনগৰৰ পৰা আইনী জীৱন আৰম্ভ কৰিছিল। মুখ্য ন্যায়াধীশ হিচাপে থকা সময়ছোৱাত তেখেতৰ নিৰ্ভীক ৰায়দানেৰে তেখেতৰ ব্যক্তিত্বক এক পৃথক কৰি তুলিছিল। 2016 চনত দুৰ্নীতিগ্ৰস্ত ৰাজনীতিবিদক জেলত ভৰাবলৈ ৰায়দান দি নেপালত স্বচ্ছ শাসনৰ বাবে তেখেতে যুঁজ দিছিল। যেতিয়া নেপালত ব্যাপক জেনজি প্ৰতিবাদৰ সৃষ্টি হয়, তেতিয়াই তাত সৃষ্টি হোৱা ৰাজনৈতিক অচলতাৰ পাছত নেপালৰ জনতাই অনলাইন প্লেটফৰ্মৰ যোগেদি তেওঁক নেপালৰ নেতৃত্ব দিবলৈ বাছনি কৰিছে। সুশীলা কাৰ্কি নেপালৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী হিচাপে নেপালৰ 3 কোটি জনতাৰ আশাৰ ৰেঙনি হৈ থিয় দিছে। সুশীলা কাৰ্কি এই সাহসিকতাই নেপালৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ পাতনি মেলিছে।